মামাৰ ঘৰৰ পৰা আহোঁগৈ মই মনু আৰু মা যাওঁ আৰু এভৰিৱান গুড মৰ্ণিং মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু এতিয়া ৰাতিপুৱাৰ পৰাই ব্লগটো আৰম্ভ কৰি দিছোঁ আশা কৰোঁ আপোনালোকে সম্পূৰ্ণ ব্লগটো চাব এইফালে অকণমান য়োগা কৰি লওঁ বুলি ভাবিছোঁ বেছি দেৰি নকৰোঁ আৰু 10-15 মিনিটমান কৰিম আজি মনুৰ কলেজ আছে আজিৰ পৰা আৰম্ভ হ'ব আৰু ষ্টাৰ্ট হৈছে কলেজ ছেকেণ্ড ছেমিষ্টাৰ তাৰ কাৰণে তাই 9টাৰ পৰা ক্লাছ আছে সেইকাৰণে সোনকালে পটাপট বোলো য়োগটো কৰি লওঁ আৰু তাইৰ কাৰণে কিবা এটা বনাবও লাগিব খাবলৈ সেইকাৰণে য়োগাখন অকণমান কৰি লওঁ তাৰপাছত পুনৰ আপোনালোকক লগ পাই আছোঁ এইফালে মনুলৈ বনাই আছোঁ ৰুটি কাৰণ তাই ভাত নাখাওঁ বুলি ক'লে সেইকাৰণে আৰু ভাত মানে কালি সৰহকৈ বনাবলৈ পাহৰি গ'লোঁ মানে বহুত দিন কলেজ নাছিলে যে পাহৰিয়ে থাকিলোঁ মানে সেইকাৰণে পটাপট ৰুটিকেইটা বনাই দিছোঁ তাইক খুৱাই বুৱাই পঠিয়াই লওঁ এইফালে মনুলৈ ৰুটি আৰু এইফালে কণী ৰেডি কৰি ল'লোঁ তাইক দি লওঁ মনু মাইনা আহা খোৱা চচ লাগিব নালাগে এইফালে মনু ওলালে কলেজলৈ মোমায়েকে গৈ থৈ আহিবলৈ স্কুটিত আজি এইফালে সকামো আছে বাই বাই তাই গ'ল কলেজলৈ খুৱাই বুৱাই পঠিয়ালোঁ এতিয়া যাওঁ আমাৰ কাৰণেও কিবা এটা বনাওঁ কাৰণ তাইলৈ ৰুটি আৰু কণীহে ভাজি দিলোঁ আৰু আমাৰ কাৰণেও কিবা ভাজি চাজি কিবা এটা বনাব লাগিব আৰু সেয়াই ঘৰ দুৱাৰ চাফা কৰি লওঁ তাৰপাছত অলপ দেৰি পাছত আপোনালোকক লগ পাম বাৰু এতিয়া 10টাই বাজিব হ'ল খাই বৈ ল'লোঁ ৰুটি চব্জি বনালোঁ আকৌ আমাৰ কাৰণে তাৰপাছত এইফালে ঘৰ চৰ চাফা কৰি আছোঁ আৰু এইটো ৰুম চাফা কৰি হৈ গ'ল আৰু প্ৰায় আৰু অকণমান আছে এইবিলাক চব চাফ চিকুণ কৰিলোঁ আকৌ এতিয়া এইটো ৰুমলৈ আহিছোঁ এইবিলাক গোটেই লেতেৰা পেতেৰা হৈ আছে এখন আলনাখন চব ইছ ৰাম আলনা নহয় মানে কি হৈ আছে আৰু ক'ব নোৱাৰোঁ কাৰণ ঠাণ্ডা দিনত যে বহুত গৰম কাপোৰ লাগে যে সেইকাৰণে মানে এই গৰম কাপোৰবোৰৰ কাৰণে বহুত ৰুমবিলাক আৰু কাপোৰবিলাক বহুত বেচিজিল হৈ থাকে মানে চাফা কৰিলেও ইমান চাফা নিচিনা নালাগে এখন খিৰিকীখন খুলি দিছোঁ সেয়াই এইটো ৰুম চাফ চিকুণ কৰি লওঁ তাৰপাছত ঘৰ সৰা মোচা কৰিম আৰু ঠিক আছে চাফা তাফা কৰি লওঁ তাৰপাছত অলপ পিছত পুনৰ লগ পাম আৰু ঘৰ সৰা মোচা কৰিবলৈ আছেই সেইবিলাক কৰি মেলি লওঁ আৰু আজি আমাৰ ঘৰৰ ওচৰতে সকাম এটা আছে তালৈও যাব লাগিব মাহেকীয়া সকাম মোৰ বৰ্তা এজনৰ তো তেওঁলোকৰ ঘৰলৈও যাব লাগিব কাম বন কৰি লওঁ অকণ দেৰিকৈ যাম পিছবেলা যাম 3-3:30 বজাত যাম আৰু সেয়াই সেই গাইজ গা পা ধুই আহিলোঁ আৰু এতিয়া বাজিছে 12টা এয়া 12:10 আৰু এতিয়া দুপৰীয়া কিবা এটা বনাওঁ বুলি ভাবিছোঁ আৰু আপোনালোককো দেখুৱাওঁ কিনো বনাওঁ তেতিয়াহ'লে ব'লক পাকঘৰলৈ যাওঁ কাচকলৰ কোফটা কাৰী বনাওঁ বুলি ভাবিছোঁ সেয়েহে মানে ঘৰত কেইবাটাও কাচকল আনি থোৱা আছিলে সেই ভাবিলোঁ মানে আজি কোফটা কাৰীকে বনাওঁ এয়া মই কাচকলকেইটা ভালদৰে ধুই বাকলি গুচাই মই বইল হ'বলৈ গেছত তুলি দিছোঁ কাচকলকেইটা বইল হৈ মানে মই এয়া কাচকলৰ কাৰীৰ কাৰণে প্ৰথমে ৰেডি কৰি লৈছোঁ এয়া মই পিঁয়াজ মিডিয়াম চাইজৰ 2টা আৰু কাজু 4-5টামান মিক্সি জাৰত পিচি ল'ম তাৰপাছত মই বিলাহী এটাও ভালদৰে ফাইন পেষ্ট কৰি লৈছোঁ আনফালে চাওক মোৰ কাচকলখিনিও প্ৰায় বইল হৈ গৈছে এইখিনিতে মই পিঁয়াজ জলকীয়া আৰু জোখমতে নিমখ দি ভালদৰে পিটিকি ল'ম এয়া মই মানে একেবাৰে যাতে গোটা গোটা হৈ নাথাকে আৰু তেনেদৰে পিটিকি লৈছোঁ তাৰপিছত মই এয়া গোল শ্বেপত এনেকৈ ৰাউণ্ড কৰি লৈছোঁ মানে লাডু বনাই লৈছোঁ আৰু এতিয়া মই এটা এটাকৈ এয়া লাডু বনাই হৈ গৈছে এইখিনি এয়া চাওক এখন প্লেটত উলিয়াই থৈছোঁ এইখিনি মই এতিয়া ফ্ৰাই কৰি ল'ম এখন কেৰাহীত মই মিঠাতেল দি দিছোঁ আৰু লাডুখিনি মই প্ৰায় গল্ডেন ব্ৰাউন হোৱালৈকে ফ্ৰাই কৰি ল'ম এনেকৈ হেতা পাতেৰে অকণমান লৰাই পেলাই মানে ভালদৰে ফ্ৰাই কৰি ল'ম যাতে টান হৈ ফ্ৰাই কৰিব পাৰোঁ তাৰ কাৰণে ধ্যান ৰাখিব লাগে মানে কাৰণ কাৰীখিনিত দিয়াৰ লগে লগে মানে কোফটাকেইটা ভাঙি যোৱাৰ চান্স থাকেতো সেইকাৰণে ভালদৰে গল্ডেন ব্ৰাউন হোৱালৈকে ফ্ৰাই কৰি ল'ব লাগে আৰু এয়া চাওক মোৰ ফ্ৰাই কৰা হৈ গ'ল আৰু এতিয়া মই একেখন কেৰাহীতে পুনৰ অলপ মিঠাতেল দি দিছোঁ আৰু ইয়াতে মই দিছোঁ লং ইলাচি ডালচেনি আৰু তেজপাত এখিলা এইখিনি অলপ লৰাই লৈছোঁ আৰু এতিয়া মই পিঁয়াজ আৰু কাজুৰ পেষ্টখিনিও দি দিছোঁ এইখিনি মই এতিয়া অলপ হেতা পাতেৰে লৈ ইয়াতে মই নিমখ 1/2 চামুচ আৰু পৰিমাণ অনুসৰি হালধিও দি দিছোঁ এতিয়া মই এইখিনি অলপ দেৰি ভালদৰে লৰাই ল'ম আৰু মাজতে মই ইয়াতে দি দিছোঁ মিট মছলা অকণমানো দি দিলোঁ টেষ্টৰ কাৰণে নিদিলেও একো নাই কিন্তু মই অকণমান দি দিছোঁ আৰু
আৰু এইখিনি অলপ দেৰি লৰাই মেলি মানে তেল বিৰিঙি অহালৈকে মই এইখিনি ভাজি থাকিম। আৰু এতিয়া মই ইয়াতে চাওক বিলাহী পেষ্টখিনিও দি দিলোঁ আৰু এইখিনিও ভালদৰে লৰাই ল'ম। মই এনেদৰে দুবাৰমান লৰাই পেলাই মই এয়া চাওক প্ৰায় হৈয়ে গৈছে আমাৰ মানে হেৰিখিনি যোনখিনি মানে পেষ্ট বনাই লৈছোঁ এইখিনি হৈয়ে গৈছে। এতিয়া মই ইয়াতে দি দিছোঁ পৰিমাণ অনুসৰি পানী, কাৰণ পানী মই বেছি নিদিওঁ কাৰণ গ্ৰেভিয়ে কৰিম যিহেতু, সেইকাৰণে পানী বেছি দিয়া নাই, অকণমানেই দিছোঁ। আৰু এইখিনি উতল অহাত মই ইয়াতে দি দিছোঁ কোফটাখিনি। এয়া কোফটাখিনি মই লাহে লাহে দি দিলোঁ আৰু ঢাকোন মাৰি মই 2 মিনিটমানৰ কাৰণে এনেদৰে ভাজি ল'ম। আৰু এয়া চাওক আমাৰ কোফটা কাৰী প্ৰায় ৰেডিয়ে হৈ গৈছে। আৰু একেবাৰে শেষত মই ইয়াতে দিছোঁ কেঁচা ধনিয়া পাত। ক্ৰীমো দিব পাৰে, কিন্তু আমাৰ ঘৰত আজি ক্ৰীম নাছিলে সেইকাৰণে এনেদৰে বনালোঁ। আৰু এয়া চাওক মোৰ কোফটা কাৰী ৰেডি হৈ গ'ল। এইখিনি আপুনি লুচি বা ভাতৰ লগত খাব পাৰে। এয়া ভাত বাঢ়ি লৈছোঁ, এইফালে ভাত লৈছোঁ আৰু এইফালে এতিয়া বনোৱা কাচকলৰ কোফটা কাৰী। এয়া খাই লওঁ আৰু আপোনালোকক জনাওঁ কেনেকুৱা হৈছে। মজা হৈছে, এনেদৰে বনাই খাই চাব, সঁচাকৈ বহুত টেষ্টি লাগে। এনেই কাচকল ভাজি খোৱাতকৈ এনেকৈ কোফটা বনাই খালে বেছি ভাল লাগে। তো সেয়াই আপোনালোককো দেখুৱালোঁ মইনো কেনেকৈ বনালোঁ। আৰু যদি ভাল লাগিলে এবাৰ বনাই খাই চাব ঘৰত। ঠিক আছে, পটাপট খাই লওঁ। তাৰপিছত এতিয়া ওলাই মেলি ল'লোঁ। এতিয়া হৈছে 4:15মান হৈছে আৰু এতিয়া আমি যাওঁ সকামৰ ঘৰৰ পৰা আহোঁগৈ। মই মনু আৰু মা যাওঁ। আৰু তাত কিমান বাৰু দেখুৱাব পাৰোঁ ঠিকনা নাই, কাৰণ সকামৰ ঘৰত এনেকৈ কেমেৰাটো লৈ থাকিবলৈ ভাল নালাগে দিয়কচোন। সেইকাৰণে পটককৈ আহোঁগৈ, খাই গৈ তাৰপিছত লগ পাম। হে এভৰিৱান, এতিয়া সকাম খাই আহিলোগৈ। এতিয়া 6টাই বাজিব হ'ল বাৰু। আৰু এতিয়া চাহ অকণমান খাই লৈছোঁ। যিহেতু চাহটো মেইন, লাল চাহ অকণমান পিছবেলা মানে খালেহে মনটো ভাল লাগে। আৰু সকামৰ ঘৰত বিশেষ তেনেকৈ ভিডিঅ' কৰিব নোৱাৰিলোঁ, তাৰ কাৰণে বেয়া নাপাব বাৰু। আৰু সেয়া মায়েও চাহ খাই আছে। ঠিক আছে, আজিৰ ভিডিঅ'টো তেতিয়াহ'লে ইমানতে সামৰণি মাৰোঁ বুলি ভাবিছোঁ আৰু কণ্টিনিউ নকৰোঁ, কাৰণ অলপ দেৰি পিছত মোৰ টিউশ্যন আহিব, টিউশ্যন কৰিম, তাৰপিছত ভাত বনাম আৰু সেইবিলাকনো কি দেখুৱাই থাকিম আৰু সেয়াই। আৰু এটা কথা মই এইখিনিতে ক'ব বিচাৰিছোঁ, যদি আপোনালোকে মোৰ এই ভিডিঅ'বিলাক চাই ভাল পাইছে তেতিয়াহ'লে প্লিজ লাইক এটা কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো, কাৰণ মই যিহেতু নতুন নতুন ব্লগ বনাইছোঁহে, ইয়াতে মোৰ বহুতখিনি দুখ ত্ৰুটি থাকিব পাৰে। যদি কিবা ভাল পাইছে বেয়া পাইছে সকলোখিনি কমেণ্ট ছেকশ্যনত জনাব, তেতিয়াহে মানে গম পাম কথাবোৰ। এটা দুটা কমেণ্ট কৰিলে ভাল লাগে আৰু মনটো, সেয়াই। ঠিক আছে, আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি আজি আপোনালোকৰ মোৰ এই ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে প্লিজ লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আপোনালোকৰ ফ্ৰেণ্ডছ আৰু ফেমিলিৰ মাজত, আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। তেতিয়াহ'লে আজিলৈ আহিছোঁ, পুনৰ লগ পাম অন্য এটি নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ বাই বাই।